हेलो स्टूडेंट्स स्वागतम जनाइছো इको अफ नलेज चैनल आज आम आलोचना करिम प्रिपोजिशन षष्ठ श्रेणीर পৰা द्वादश श्रेणीলৈকে प्रिपोजिशन অহা দেখা যায় পৰীক্ষাত এতিয়া আলোচনা কৰিম। एक नम्बर आई एम ए आउट अफ प्रेक्टिस ইয়াত प्रिपोजिशन आउट अफ হ'ব মই বহাই ৰাখিছো আগৰ পৰা। 2 নম্বৰ शी क्लाइम ডেজ দা মাউন্টেন ইয়াত আপ হ'ব মই আগৰ পৰা বহাই ৰাখিছো। 3 নম্বৰ the mouse ran down the wall ইয়াত আছে under over down ইয়াত হ'ব down। 4 নম্বৰ I was at home ইয়াত আছে at in by হোমৰ আগত কেতিয়াও in নহয় at preposition only। 5 নম্বৰ were you dash bed ইয়াত in হ'ব যেহেতু bed বিছনাৰ কথা কৈছে bed হলে in হয়। 6 নম্বৰ I don't went out into the garden ইয়াত into আগৰ পৰা বহাই আছে। 7 নম্বৰ he came dash midnight on Thursday at midnight হ'ব ইয়াত আছে rather of 8। 8 নম্বৰ the teacher congratulated on his successes ইয়াত আগৰ পৰা দিয়া আছে on বহাই দিছো মই। 9 নম্বৰ I am fond of cinema fond থাকিলে সদায় অফ হয়। 10 নম্বৰ he jumped into the well ইয়াত জাম্প যেহেতু well মানে কুৱাত জপিয়াই পৰিছে সেই কাৰণে into হৈছে কুৱাৰ ভিতৰত পৰিছে সেই কাৰণে into জাপ মাৰিছে সেই কাৰণে into হৈছে। 11 নম্বৰ বা 11 নম্বৰ he is angry dash me যেহেতু পার্সন বোঝায় মি টু পার্সন ইয়াত পার্সন হলে উইথ হ'ব অর্থাৎ বস্তু বুঝালে টু প্রিপজিশন হ'ব ইয়াত যদি বস্তু বুঝা বা কিবা বস্তুৰ ভিতৰত খং বুঝায় তেনেহলে টু হ'ব। 12 নম্বৰ he is angry at my behavior এতিয়া এট হৈ গৈছে angry at my behavior মানে মোৰ আচৰণৰ লগত তেওঁ আচৰণৰ ওপৰত তেওঁ খং কৰিছে সেই কাৰণে এট হৈছে পার্সন হলে ইয়াত উইথ হলে হয়। 13 নম্বৰ राजू इज गुड एट क्रिकेट राजू गुड एट गुडर লগত সদায় এট ভাল বুজাবলৈ হলে গুড এট মানে ভাল। 14 নম্বৰ দে আৰ সিটিং ডেজ দা ডাইনিং টেবল এট দা ডাইনিং টেবল হ'ব এইটো। 15 নম্বৰ ৰবি ইজ সিনিয়ৰ ডেশ মি বাই 2 years ইয়াত সিনিয়ৰ থাকিলে 2 হয়। আৰু 15 নম্বৰ হৈছে 16 নম্বৰ ফ্লোৰ ইজ মেড ডেশ হুইট এট ফ্ৰম হ'ব। আৰু 17 নম্বৰ ৰাইট ইউৰ আনসাৰ ইন ব্লেক ইংক ইংক মানে চিয়াহী কলা চিয়াহী বুজালে ইন হয় সদায় ইন প্ৰিপজিশন। 18 নম্বৰ দ্য প্ৰিন্সিপাল প্ৰিসাইডেড অভাৰ দ্য মিটিং ইয়াত অভাৰ আছে এট আছে ইন আছে ইয়াত অভাৰটো শুদ্ধ হ'ব প্ৰিসাইডেড অভাৰ মানে সভাপতিত্ব কৰা। 19 নম্বৰ হি কেম ডেশ ডেব্ৰেক মানে ভোৰবেলা আৰু এট ডেব্ৰেক মানে ভোৰবেলা ইয়াত এট আছে ইন আছে আপন আছে ইয়াত এটটো শুদ্ধ হ'ব। 20 নম্বৰ হ'ব যদু হেজ বিন ইল ডেশ ফ্ৰাইডে ইয়াত বাই আছে সিন্স আছে ফৰ আছে যেহেতু এইটো প্ৰেজেন্ট এইটো যদু হেজ বিন ইল যোৱা শুক্ৰবাৰৰ পৰা হি অসুস্থ হৈ আছে বা বেমাৰত আছে সিন্স হ'ব সেই কাৰণে। গতিকে আজি এই 20টাই দিলো কালি আকৌ নতুন ভিডিঅ'ত আপলোড কৰিম এইটো পাৰ্ট 1 পাৰ্ট 2ত আপলোড কৰিম 21 নম্বৰৰ পৰা। গতিকে ভিডিঅ'টো যদি ভাল লাগে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা ভুল থাকিলে কমেন্ট কৰিব।